So hello guys, good morning everyone. Welcome to my YouTube channel. আৰু আজিৰ ভিডিঅ'টো বহুত স্পেশাল হ'বলৈ গৈছে কাৰণ আজিৰ ব্লগটো অলপ মটৰ ব্লগিঙৰ নিচিনা হ'ব আৰু আমি গৈ আছো ডিব্ৰুগড় জগন্নাথ মন্দিৰ। তেনেহ'লে ব্লগ আজিৰ ব্লগটো ইয়াৰ পৰা কন্টিনিউ কৰোঁ। সো গাইস আকৌ এবাৰ স্বাগতম জনাইছোঁ আমাৰ গাঁৱৰ পৰা। তো চিনটো এনেকুৱা মানে বতৰটো আজি ইমান ভাল নহয়, বৰষুণটো কেতিয়া আহিব ক'ব নোৱাৰি, এইকাৰণে ৰেইনকোটটো লগত লৈ লৈছোঁ। যেতিয়া বৰষুণটো আহিব আকৌ ৰেইনকোটটো পিন্ধি ল'ম। গাইস বৰষুণটো অলপ বেছিয়ে দি আছে, তেনেহ'লে আমি এতিয়া ৰেইনকোটটো লগাই দিওঁ ন। সো গাইস আমি এতিয়া ৰেইনকোট লগাই দিলোঁ আৰু আমাক কেনেকুৱা লাগিছে মই ক'ম নেকি, পূৰা এলিয়েনৰ নিচিনা লাগিছে, যে আৰু এটা গ্ৰহৰ পৰা আহিলোঁ এনেকুৱা লাগিছে। তেনেহ'লে বলক ভিডিঅ'টো ইয়াৰ পৰা কণ্টিনিউ কৰোঁ। Open eye, feel the waves cut through me, hypnotized by the sounds I'm breathing in. Hold tight, chemicals collide. Hold tight, hold tight, hold tight. Dripping lights paint the skies, all because সো গাইস বহুত ডাঙৰ প্ৰব্লেম এটা হৈ গ'ল। প্ৰব্লেমটো হ'ল মানে মই যেতিয়া ব্লগ 7টো আপলোড কৰিছিলোঁ, আপলোড কৰাৰ পিছত মানে ইউটিউবে ভিডিঅ'টো কাৰোবাৰ ওচৰত দিয়াই নাই। মানে যোনে যোনে ছাবস্ক্ৰাইব কৰি থৈছিলে তেওঁলোকৰ পেজতে ভিডিঅ'টো দিয়া নাই আৰু কাৰোবাক ন'টিফিকেশ্যনো দিয়া নাই। সেইকাৰণে যোনে যোনে ব্লগ 7টো চোৱা নাই, তো আপোনালোকে চেনেলত গৈ চাই ল'ব। মই ছিগনেল দি দিলোঁ, এতিয়া লগৰটোৱে ছিগনেল দি দিলে। গাইস ভিউটো কিন্তু এতিয়া বহুত ধুনীয়া লাগিছে। গেলাছখনততো একো কামেই নাই, বৰষুণ দি আছে সেইকাৰণে। সো গাইস আমি এতিয়া বৰ্তমান আছোঁ দুলীয়াজানত আৰু আমাৰ আজিৰ জাৰ্ণিটো হৈছে পূৰা 51 কিলোমিটাৰ আৰু আমাৰ এতিয়াও 45 কিলোমিটাৰ যাবলৈ আছে আৰু পূৰা 1.5 ঘণ্টা এনেকুৱা টাইম লাগিব। তেনেহ'লে বলক ভিডিঅ'টো কণ্টিনিউ কৰোঁ। আৰু গাইস এই জগাখনৰ নাম হৈছে পিপলতল তিনিআলি। সো গাইস এইখিনি বানপানী নহয়, কিন্তু বৰষুণৰ পানীয়ে জমিলে, কিন্তু দেখি বহুত ধুনীয়া লাগিছে। গাইস কাৰখনে পূৰা গা ধুৱাই দিলে আমাক। গাইস আগতে বাইকত পেট্ৰলটো ভৰাই লওঁ, কাৰণ বাইকত পেট্ৰলটো বহুত কম আছে। সো গাইস আমাৰ পেট্ৰল ভৰোৱা হৈ গ'ল আৰু এতিয়া আমি আহি পালোঁ দুলীয়াজান ৰেলৱে ষ্টেচন ৰোড। গাইস এইখন হৈছে দুলীয়াজান ৰেলৱে গেট।
গাইজ ব্লগটো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব কিন্তু আৰু ভিউটো চোৱা এতিয়া পূৰা ব্লাৰ হৈ গ'ল আৰু গাইজ ব্লগ 7ত যোনটো মাইক আনবক্সিং কৰিছিলোঁ সেইটো মাইকৰ ভইচে আপোনালোকে এতিয়া শুনা পাইছে আৰু গাইজ মোৰ পেণ্টটো একেবাৰে তিতি গ'ল কাৰণ মই ৰেইন কোটটোৱে পিন্ধিছোঁ ৰেইন কোটৰ পেণ্টটো পিন্ধা নাই সেইকাৰণে গোটেই পেণ্টটো একেবাৰে তিতিয়ে গ'ল আৰু বৰষুণত বাইক চলাই কিন্তু মজা লাগিছে আৰু গাইজ বাইকখন মোৰ নহয় কিন্তু মোৰ লগৰটোৰে বাইক হয় আৰু লগৰটো য'তে যায় মোক লৈ যায় আৰু সদায় বাইকখন মোকে চলাবলৈ দিয়ে গাইজ এতিয়া বৰষুণটো অলপ কমালে আৰু প্ৰাকৃতিক সৌন্দৰ্যটো চোৱা কিমান ধুনীয়া লাগিছে এণ্ড গাইজ এতিয়া আপোনালোকে যোনটো ভইচ কোৱালিটি শুনা পাইছে সেইটো মাইকৰ ভইচ হয় আৰু মাইকটোৰ মডেল হৈছে মাউনো AU400 চ' গাইজ আহি পালোঁ লাহোৱাল আৰু আগত বহুত ট্ৰাফিক জাম আছে কিন্তু এণ্ড গাইজ মই যেতিয়াও ডিব্ৰুগড় আহোঁ মানে যোনদিনাই মই ডিব্ৰুগড় আহোঁ ন এই জেগাখনত সদায় মই ট্ৰাফিক জামটো দেখা পাওঁ আৰু গাইজ ভিউটো কিন্তু জবৰদস্ত লাগিছে আৰু গাইজ এইখন হৈছে লাহোৱাল ৰেলৱে গেট গাইজ বৰষুণটো কিন্তু এতিয়া বহুত বেছি দি আছে মই কিন্তু একো দেখি পোৱা নাই মই যে এই ৰাস্তা যে বগা চিনডাল আছে এই চিনটো চাই চাই মই গৈ আছোঁ চ' গাইজ চিনটো এনেকুৱা হ'ল মানে এতিয়াতো মই একো দেখি পোৱা নাই আগতে অলপ অলপ দেখা পাইছিলোঁ বাট এতিয়া একো দেখি পোৱা নাই কাৰণ হেলমেটত পানী সোমাই পিনি গোটেই হেলমেটটো ব্লাৰ হৈ গ'ল তেনেহ'লে আগতে হেলমেটটো ক্লিন কৰি লওঁ ন চ' গাইজ হেলমেট ক্লিন কৰি ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ দেখা পাইছোঁ আৰু গাইজ বহুতে চাগে এইখন বগীবিল ব্ৰিজ বুলি ভাবিছে কিন্তু এখন বগীবিল ব্ৰিজ নহয় এখন ডিব্ৰুগড়ৰ অভাৰ ব্ৰিজখনেই হয় চ' গাইজ
গাইজ আমি ফাইনেলি আহি পাই গ'লোঁ জগন্নাথ মন্দিৰ। চ' গাইজ স্বাগতম জনাইছোঁ জগন্নাথ মন্দিৰলৈ। এইখনেই হৈছে জগন্নাথ মন্দিৰ। তেনেহ'লে বলক ভিতৰলৈ যাওঁ। গাইজ পূৰা বৰষুণত তিতি ভিডিঅ'টো শ্বুট কৰি আছোঁ। লাইক এটা কৰি দিব প্লিজ। আৰু গাইজ ইয়াত এখন দুখন মন্দিৰ নহয়, কেইবাখনো মন্দিৰ আছে, যেনে হনুমান মন্দিৰ, গণেশ মন্দিৰ আৰু বহুত ধুনীয়া ধুনীয়া মন্দিৰ আছে। আপোনালোকে আহিলেই গম পাব কেনেকুৱা। আৰু বৰষুণো নন ষ্টপ দি আছে। ইমান এটা ভালকৈ দেখাব নোৱাৰিম, যিমান পাৰিম মানে আপোনালোকক দেখুৱাম। এণ্ড গাইজ আপোনালোক আহিলে যিদিনা মানে ৰ'দ দিব সেইদিনাই আহিব, বৰষুণৰ দিনত নাহিব, মানে ইমান এটা ভালকৈ একো দেখিব নোৱাৰিব। আৰু গাইজ ভিডিঅ'টো কণ্টিনিউ কৰাৰ আগত চিনেমেটিক্স এটা চাই লোৱা। আৰু গাইজ তেওঁ হৈছে নন্দী। তেওঁৰ কাণত যোনেও যি ক'ব মেছেজটো ডাইৰেক্ট মহাদেৱৰ ওচৰত যাব। গাইজ আমি এতিয়া যাবলৈ ওলাইছোঁ। আৰু গাইজ যোনে যোনে এই মন্দিৰখনত আহি পোৱা নাই এবাৰ হ'লে নিশ্চয় আহিব। বহুত ডাঙৰ মন্দিৰ হয় আৰু বহুত ধুনীয়া মন্দিৰ হয়, এবাৰ হ'লেও আহিব প্লিজ। চ' গাইজ বৰষুণটো কমাবলৈ নামে লোৱা নাই, নন ষ্টপ বৰষুণ দি আছে। আৰু এতিয়া বহুত ভোক লাগিছে, আগতে কিবা এটা খাই ল'ব লাগিব। গাইজ আমি 10 মিনিটমান বহিব লাগিব, আমাৰ অৰ্ডাৰ দিয়াটো হৈ গ'ল। চ' গাইজ আমাৰ অৰ্ডাৰটো আহি গ'ল। এইফালে ৰুটি আৰু এইটো চিকেন। এতিয়া খাই লওঁ গাইজ, কাৰণ বহুত বেছি ভোক লাগিছে। চ' গাইজ এতিয়া বৰষুণটো অলপ কমালে আৰু এতিয়া আমি ঘৰতে গৈ আছোঁ। আৰু পংকজ তোক এটা কুৱেশ্যন সুধোঁ দেই। মই সকলোকে কুৱেশ্যন সুধোঁ, তোক আজি এটা কুৱেশ্যন সুধিছোঁ। কচোন নৰ আৰু মানৱৰ মাজত পাৰ্থক্য কি? নৰ আৰু মানৱ, নৰে হয়, মানৱ মানৱে হয়। বাহ, কিমান ধুনীয়া এনচাৰটো দিলে। আপোনালোকে যদি জানে এনচাৰটো ক'বচোন কমেণ্ট বক্সত। তেনেহ'লে বলক এতিয়া আমি চ' ফাইনেলি গাইজ ঘৰত আহি পালোঁ আৰু এতিয়া বহুত ৰিলেক্স ফিল হৈ আছে। আৰু গোটেই দিনটো আজি নন ষ্টপ বৰষুণ দি আছিলে, সেইকাৰণে ব্লগটো ইমান ভালকৈ বনাব নোৱাৰিলোঁ। তো আজিৰ কাৰণে ইমানেই, লগ পাম নেক্সট ব্লগত।